আপুনি যে মোক মাটিটো পেলাই দিয়াৰ কথা কৈছিলে কিহৰ মাটি সেইকাৰণে মই দিব পৰা নাছিলো জানো মই নাই কৈ চাগে দাদাই কৈছিলে নেকি বাবা দাদা এডভান্স দিছে আপোনালোকে পেলাই দিব না জানো মই দাদাক সুধিব লাগিব মই গম নাপাওঁ নহয় তো নমস্কাৰ আজি আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ স্বাগতম জনাইছোঁ তো আপোনালোকক কৈছিলোঁ যে মাজে মাজে প্ৰেংক কল দি থাকিব চেষ্টা কৰিম তো সেইকাৰণে মাজে মাজে প্ৰেংক কল দিব চেষ্টা কৰা কৰিছোঁ আজিকালি তো আজি হ'ব যাই আছে এটা প্ৰেংক কল আৰু থাম্বনেইল টাইটেল দেখা পাই গমেই পাইছে আজি প্ৰেংক কলটো কাক কৰিব যাই আছোঁ তো হয় নয়নজ্যোতি বাক আজি প্ৰেংক কলটো কৰিম অলপ ধেমালি কৰিব চেষ্টা কৰোঁ আৰু যোৱা ভিডিঅ'টো যদি চোৱা নাই মানে যোৱা প্ৰেংক কলটো যদি চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকোঁ আপোনালোকে যাই কিনে চাই ল'ব ঝাৰণাবাক কৰিছিলোঁ তো বেছি কথা নকয় আমি ফোনটো লগাওঁ আৰু অলপমান ধেমালি কৰিব চেষ্টা কৰোঁ তো সেই আৰু তো লেটছ গ' তো এতিয়া ধুনীয়াকৈ ফোনটো লগাওঁ আৰু অলপমান ধেমালি কৰোঁ হেল্ল' হেল্ল' এইটো নয়নজ্যোতি দুত্তা হয়নে এইটো নয়নজ্যোতি দুত্তা হয়নে হয় কোননো আপুনিতো মোক চিনি পাইছে চাগে নাই পোৱা নহয় নাম্বাৰটো ছেভ নাই মই দিয়া জাজাবৰ ৰহমান আপুনি যে মোক মাটিটো পেলাই দিয়াৰ কথা কৈছিলে আপুনি যে মোক মাটিটো পেলাই দিয়াৰ কথা কৈছিলে কিহৰ মাটি এই যে আপুনি যোৱা সপ্তাহত যে ক'লে দাদা মোৰ মানে আমাৰ তাতে মানে 2 ডাম্পাৰ মাটি পেলাই দিবা আমাৰ ঘৰত মানে এইকেইদিন অলপ ডাম্পাৰ কেইখন আমাৰ অলপমান মানে প্ৰব্লেম দি আছিলে সেইকাৰণে মই দিব পৰা নাছিলোঁ জানো মই নাই কৈ চাগে দাদাই কৈছিলে নেকি বা বেলেগ নাম্বাৰৰ পৰা ফোন কৰিছিলে নেকি নাম্বাৰ মানে এইটো নাম্বাৰেৰে ফোনটো আহিছিলে মানে মোক এডভান্স এটাও দিয়া হৈছিলে সেইকাৰণে মই মানে ডাম্পাৰ কেইখন ভাল হোৱাৰ লগে লগে আপোনাক কলটো কৰিলোঁ নাম্বাৰ নহয় চাগে মই দিয়া নাই নহয় এইটো নাম্বাৰেৰে কল কৰিছিলে এতিয়া কোনে বা কথা পাতিছিলে মোৰ লগত কথা পতা নাছিল মানে আমাৰ ড্ৰাইভাৰৰ লগত কথা পাতিছিলে ये तो लेटेस्ट न्यूज़ है নাজানো দেই মই ঘৰত সুধিব লাগিব এতিয়া মানে আমি এডভান্সটো ল'লোঁ ন আমি মানে কামৰ একদম পাক্কা মানুহ দেই আমি এডভান্সটো এডভান্স দিছে আপোনালোকে পেলাই দিব নাজানো মই দাদাহঁতক সুধিব লাগিব মই গম নাপাওঁ নহয় এতিয়া মানে ভালকৈ এড্ৰেছটো আমাক লাগিব ন আমি একজেক্টলি কোনখিনিত পেলাম কেনেকৈ পেলাম আমাক লাগিব এতিয়া আমাক 2 ডাম্পাৰ মাটিৰ কথা কৈছিলে আমাৰ ডাম্পাৰটো ঠিক হৈ গ'ল আমি এতিয়া যদি পাৰ্মিশ্যন হয় আমি অহাকালি পেলাই দিম আৰু আপুনি হাঁহিছে যে আপুনি হাঁহি আছে যে এইটো আমাৰ বিজনেছ এটা আমি মানে এনেকৈ ঘৰখন নহয় নহয় এনেকৈ হাঁহিলে ভাল নালাগে নহয় মোক কাম এটাৰ কাৰণে ফোন কৰিছোঁ আপোনাক সেইটোৱে আৰু মানে এতিয়া যিহেতু খৰালি কাল পৰিছে তো এতিয়া নদীবিলাক শুকাইছে তো আমাক ফোন কৰি ক'লে যে 2 ডাম্পাৰ মাটি পেলাই দিবা আমি তেনেকৈ আৰু নাই নাই আমি পইচাটো পাইছোঁ ন পইচাটো নাপালে আমি ইমান এটা গুৰুত্ব নিদিলোঁ হয় এতিয়া আমি মানে পইচাটো খাই মাটিটো পেলাই নিদিলে বেয়া কথা হ'ব ন পইচাটো আমাৰ ড্ৰাইভাৰজনক দিছিলে মই ড্ৰাইভাৰজনক সুধিব লাগিব এনে ফোন কিন্তু এইটো নাম্বাৰতে ফোন আহিছিলে আমাক গুগল পে' কৰি দিছে পইচাটো আমি মানুহজনক ভালকৈ লগ পোৱা নাই সুধি মানে আপুনি জানিব লাগে ন আপুনি ঘৰৰ এজনী ব্যক্তি তথাপিও আপোনাক নুসুধাকৈ মাটি ধৰি নাপেলাব আপুনি জানিব লাগে আৰে ইমান টকাৰ মাটি পেলাব ডাম্পাৰৰ দাম বহুততো আজিকালি তো আপোনাক সুধিব ন আমাৰ পিনেতো মাটি চাটি পেলালে গোটেই মানে খানদানক জনাই দিয়ে ন ये तो लेटेस्ट न्यूज़ है না আমাৰ পিনে যেতিয়া মাটি পেলাই ন আমাৰ গোটেই খানদানক জনাই দিয়ে যে আমি অহাকালি মাটি পেলাম সকলোৱে আহিবা আপোনালোকৰ পিনে নজনাই নেকি আপোনালোকৰ পিনে নজনাই নেকি কাকো মই জাজাবৰ ৰহমান ফোন কৰিব নালাগে আপুনি মোৰ এটা কথাই লাগিছে যে আপুনি কেলে নাজানে ঘৰত মাটি পেলাব আপুনি নাজানে এইটোতো বেয়া কথা না মোৰ কথাটো একদম গম পাই বেয়া লাগিছে দেই তুমি ভণ্টি হ'বা নে বাইদেউ হ'বা মই গম নাপাওঁ মোৰ বেয়া লাগিছে ঘৰত তথাপি আজিকালি মোবাইলৰ যুগ মোবাইলতো ফোন কৰি ক'ব পাৰে যে মাইনা আমাৰ ঘৰত 2 ডাম্পাৰ মাটি পেলাম এনেকৈ এনেকৈ ক'ম
পেলাই দিছো আপোনাকে নালাগে নালাগে এতিয়া সুধিব নালাগে মই আপোনাৰ তাতে ফোন লাগিছে এইটো না You are speaking with has put your call on hold. Please stay on সঁচাকে কনফাৰেন্স কৰি দিলা একবাৰ जिस व्यक्ति से बात হেল্ল' হেল্ল' আপুনি ফোনটো হোল্ড কৰি দিলে যে আপোনাৰ বেলেগ নাম্বাৰ চাগে নাম্বাৰটো এইটোৱে আছিল ন আমাৰ নাম্বাৰ মানে একদম সিদিনাতে ছেভ কৰি দিছে আমাৰ নাম্বাৰ নহয় চাগে দেই আপুনি ভালকে সুধি লওক এডভান্সটো দিয়া নাম্বাৰ একো দৰকাৰে হোৱা নাই মাটি তেনেকে পেলাব একো কথা নাই আপুনি বেলেগক আমাক কিবা সুধি চাওক আমাক মইতো নাজানোৱে আমাৰ ঘৰততো দিয়া নাই আমাক কিবা চোতালত মাটি পেলাম বুলি কৈছিলে হা চোতালত দিম বুলি কৈছিলে আমাক আমি ঘৰত নাথাকোৱে দাদা কেনেকে মাটি পেলাব ঘৰত তেনেহ'লে আমি যে 2000 টকাটো খাই দিলো এতিয়া মাছে মাংস খাই দিলো নহয় নতুন বছৰত হ'ব দিয়ক একো নহয় দিয়ক কোনোবাই দিছিল আকৌ ফোন কৰিব চাগে আপোনালোকক আমাৰতো দিয়া নাই না আমি নাম্বাৰটোত মানে নিজে আমাৰ এটা দায়িত্ব থাকে ন আমাৰ ডাম্পাৰটো মানে অলপ বেয়া হৈ আছিলে ভাল হোৱাৰ লগে লগে আমি ফোনটো মাৰি দিলো নহয় গম পাইছো মানে আপোনাক ফোন কৰিব দিয়ক যোনে কৈছিলে আমি আমাৰ ঘৰৰ পৰা কোৱা নাইতো নহয় নহয় একচুৱেলি আমাক 2024তে কৈছিলে আপুনি চাগে সেইকাৰণে পাহৰিছে আপুনি অলপমান মনত পেলাকচোন জাজাবৰ ৰহমান মই চিনিয়ে লগেই পোৱা নাই তেনেকুৱা নাম শুনিয়ে পোৱা নাই আজিলৈকে নহয় নহয় আপুনি 2024ত খুই 25 যিহেতু উঠিছে সেইকাৰণে পাহৰিব পাৰে অলপমান কেলে পাহো মই নাই কোৱা আমাৰ ঘৰত এতিয়া দাদা সুধিছো দাদাই কোৱা নাই মই কোৱা নাই আমি ঘৰত নাথাকোৱে কিয় বা ঘৰত মাতি পেলাম তেনেহ'লে আমাৰ ড্ৰাইভাৰজনৰে কিবা ভুল হ'ল নেকি কিবা ভুল হৈছে চাগে আপুনি ফোন ভালকে সুধি লওক তথাপিও আৰু ফোনটো মাৰি লৈ মোৰ মোবাইলত মানে বেলেঞ্চটো এনে গ'ল ন অলপমান এতিয়া ফোন কৰিলে বেলেঞ্চ নাকাটে নহয় নাই তথাপিও আৰু কিবা এটাতো কাটিছে ন নহয় দিয়ক হ'ব দিয়ক আপুনি সেইটো এডভান্সটো লৈছিলে নহয় সেইটো পাই লৈ ল'ব সেইটো যে আমাৰ মাছে মাংস খোৱা হৈ গ'ল নহয় নিউ ইয়েৰ বুলি লৈছে ন আপুনি কোন নহয় চাগে কওকচোন মই জাজাবৰ ৰহমান জাজাবৰ JAJBOR জাজাবৰ মাতটো চিনি পোৱা নাই নহয় কোন বুলি ক'বলৈ চিনি পোৱা নাই নহয় জাজাবৰ ৰহমান তুমি মনত পেলোৱা মাথাটো অলপমান জোৰ দিয়া নিশ্চয় মনত পৰিব ঠিক আছে দিয়ক নাই দিয়া আমাৰ ঘৰৰ পৰা বেলেগত দিছিলে চাগে আপুনি খবৰ ল'ব হ'ব দিয়ক আচ্ছা ঠিক আছে বাৰু মই ড্ৰাইভাৰজনক সুধি আপোনাক ফোন কৰিম হা ঠিক আছে সুধি পেলাই মানে আমাক কৰিব নালাগে দিয়ক আপুনি ভালকে নাম্বাৰটো চাই ল'ব মোৰ আমাৰতো দিয়া নাই ঠিক আছে আমাৰ এই ড্ৰাইভাৰজনে ভাত খাই আছে মই আহিলে সুধি আছো দিয়া ঠিক আছে ঠিক আছে তো অলপমান এনে ধেমালি কৰিলোঁ তো এতিয়া ফোনটো কৰি কৈ দিওঁ প্ৰেংকল বুলি সেই আৰু কি ক'ম ফোনটো কৰি কিনে কৈ দিওঁ আৰু অলপমান কাহিদি যিহেতু সিদিনাখনৰ কৈছোঁ গাড়ী যাই আছে তো অলপমান সেই হ'ব পাৰে তো সেনে এডজাষ্ট কৰি ল'ব তো এতিয়া ফোনটো কৰি কিনে প্ৰেংকল বুলি কৈ দিওঁ হেল্ল' আপুনি বেয়া নাপাব দেই আমি ড্ৰাইভাৰজনক সুধিলোঁ ড্ৰাইভাৰজনে ক'লে যে এইটো এটা প্ৰেংকল চলি আছে ড্ৰাইভাৰজনে ক'লে যে আমাৰ ডাম্পাৰ চাম্পাৰ নাই এইটো এটা প্ৰেংকল বাইদেউ এইটো প্ৰেংকল চলি আছে হা ৰাইজক কিবা এটা কৈ দিয়া চেনেলটোৰ নামটো দিৱানা লাৰকা নলবাৰীৰ পৰা কৈ আছো দিয়া মই আচ্ছা ভালকে লৈছা ভয়েসটো বৰ মজা উলিয়াইছা সঁচাকে থেংক ইউ ৰাইজক কিবা এটা কৈ দিয়া আচ্ছা কনফাৰ্ম এবাৰ হোল্ডত ৰাখিছা কিন্তু বাইদেউ বা আপোনাৰ ভিডিঅ'বিলাক বহুত ভাল লাগে দেই এক্টিংবিলাক নিশ্চয় ঠিক আছে বা ৰাইজে চাই আছে কিবা এটা কৈ দিয়া দিয়ক একদম ঠিকছে মোক যেনেকে মৰম দিছে তেনেকে মৰম দিয়ক আৰু মোকো দিয়ক মৰম তাতকে যিমান দিছে তাতকে বেছিকে ইয়াকো মৰম তোমাৰ নাম কি ক'লা মোৰ চেনেলটোৰ নাম নহয় ন তোমাৰ নামটো মোৰ নামটো মিৰ্জুৰ আহমেদ আচ্ছা দিয়ক মৰম চেনে দি পেলাই লৈ যাওক আগুৱাই আৰু কি ক'ম আৰু এতিয়া বা বিজি আছে চাগে অলপ লাগিছে কিন্তু দেই ভাল কৰিছা মানে অলপ কামোৰ দিলে বেয়া নাপাবা হা বা মই ফাৰ্ষ্ট টাইমত মই ভাবিছো আৰু ৰিচিভ নকওঁ আছো বাবু এতিয়া বুলি ভাবিছিলো বাইদেউ দেৰিকে হ'লে নৱবৰ্ষ বেছি থাকিল বা চেম টু ইউ থেংক ইউ দিয়ক বেয়া নাপাব ঠিক আছে দিয়া তুমি কি কয় মই সেভ কৰি ৰাখিম বা লিংকটো দি দিবা দেই ঠিক আছে বা লিংকটো দি দিম ঠিক আছে দিয়া যদি ভিডিঅ'টো লাষ্টলৈকে চাইছে তেনেহ'লে বহুত বেছি থেংক ইউ আৰু ভিডিঅ'টো যদি ভাল লাগিছে চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত লাগানটি প্ৰেছ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে বহুতে ভিডিঅ' চাই চেনেলত ছাবস্ক্ৰাইব নকৰে এইটো বহুত বেয়া লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু নহয় যদি বা একদম থেংক ইউ ছ' মাছ বহুত ধুনীয়া ৰেছপন্স পাইছোঁ এনেকুৱা ৰেছপন্স পালি প্ৰেংকল কৰি থাকিব মন যায় কিন্তু কিছুমানৰ মানে বেয়া ৰেছপন্স পালে প্ৰেংকলটো এৰি দিব মন যায় সেইকাৰণে মাজতে এৰি দিছিলোঁ মই সেইটোৱে কথা তো দিয়ক নতুন এটা প্ৰেংকলৰ সৈতে লগ পাম আৰু ডেইলি মিনি ভ্লগটো পাই থাকিব আপোনালোকে তো দিয়ক বাই ধন্যবাদ জয় অসম
বাই বাই।